নমস্কাৰ। তেখেত আহিছে সেইটো লংকাৰ পৰা আৰু জুবিন ক্ষেত্ৰলৈ। কি ক'বা আপুনি? অলপ ওচৰত ভাল। এতিয়াতো জাষ্টিচ পোৱা নাই। তেওঁলোক বছৰেকীয়া 1 বছৰ হ'ব মাত্ৰ মাহ বাকী আছে। হয়। আমি চৰকাৰ অনুৰোধ আমাক জল্দি ন্যায় দিয়ক। মানুহজন বহুত আত্মাটো শান্তি পাব। আমাৰ ৰাইজসকলৰ ভোকতে আছে আজি। আপোনালোকে চাওক জুবিন দাক কিমান ভাল পাব লাগিব। তেখেতে লংকাৰ পৰা খোজকাঢ়ি আহিছে। জুবিন দাৰ প্ৰতি এয়া মৰম, এয়া সঁচা মৰম। এনেকুৱা মৰম ক'তো দেখিবলৈ পোৱা নাযায়। আপুনি কিমান দিন হ'ল অহা? খোজকাঢ়ি কিমান দিনৰ পৰা আহি আছে? কালি ওলাইছোঁ তাৰ পৰা। ৰাতি মই বৰঘাট পাইছোঁ, আজি আহি পালোঁ। আজি মইতো গৈ নাপাওঁ, মই ডাইৰেক্ট কাইলৈহে মই গৈ পাওঁ। দাদা মানে 3 দিন ধৰিলোঁ, 3 দিন লাগে। খোজকাঢ়ি আহিছে। আপোনালোকে চাওক জুবিন দাৰ প্ৰতি এয়া মৰম। আৰু জুবিন দাৰ আমি এটাই অনুৰোধ জনাওঁ, আমাক জুবিন দাৰ ন্যায় লাগিবই। আমি কষ্ট কৰি আছোঁ, আমাক ন্যায় লাগিব। আপুনি হেমন্ত মামাক কিবা ক'ব নেকি? তেওঁকতো আমি কি ক'ম? ক'বলৈ একো নাই, তেওঁ নিজে ন্যায় দিব। হয়। তেওঁক আমি ইমান কোৱাৰ পিছতো তেওঁ নিজে ক'লে যে আমি ন্যায় দিম, যে তোমাক দিম। হয়। তোমাক ন্যায় দিম, 1 বছৰ অধিকাৰ ন্যায় পাম। আমাক জল্দি লাগে। এখেতে খোজকাঢ়ি গৈ আছে, আপোনালোকে বাটত পালে সহায় সহযোগিতা কৰিব। অনুৰোধ জনালোঁ, ধন্যবাদ।